জাতি জনজাতি নাই ভেদাভেদ চৌদিশে উন্নয়নৰ কাম কৰি আহিছে বালুচান্দা নগাঁও বালুচান্দা আমাৰ শিৱসাগৰ প্ৰাইমাৰী কমিটিত এটা যোগদান কাৰ্যসূচী লৈছিলে প্ৰায় 300 জনতকৈ অধিক বিজেপি কৰ্মীবিলাকে আজি বুথ কমিটি আৰু প্ৰাইমাৰী কমিটি এনে সকলোৱে আজি ইউপি দলত যোগদান কৰিছে কিয়নো ইয়াত 37 নং ধনশিৰি সমষ্টিৰ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা নাই এইকাৰণে ইয়াত দলীয় কৰ্মীবিলাক যেটো কাম কৰা মানুহ আৰু এওঁলোকে মানে সমাজখনৰ নেতৃত্ব দি আহিছিলে এইকাৰণে ভোটটো দিবই লাগিব আৰু আগন্তুক 22 তাৰিখ ছেপ্টেম্বৰ হ'ব লগা নিৰ্বাচনত ইয়াত আমাক তাৰমানে 37 নং ধনশিৰি সমষ্টিৰ পৰা জিকাই আনাৰ কাৰণে তেখেতসকলে দলে বলে মানে দল ত্যাগ কৰিবলৈ বিজেপি ত্যাগ কৰিবলৈ আজি ইউপি দলত যোগদান কৰিছে এইটো ভাল এটা লক্ষণ আৰু তেখেতসকলক আমি দলৰ তৰফৰ পৰা আদৰি লৈছো আৰু বিজেপি যিমানখিনি কৰ্মী আছে তেখেতসকলে আজি ইউপি দলত যোগদান হ'ল আৰু আমাৰ পৰিয়ালৰ সদস্য হ'ল কি দেখা পালে ইমান দিনে যে নিৰ্বাচন প্ৰচাৰ চলাই আছে ৰাইজৰ সহাৰি কেনেকুৱা হৈছে ৰাইজৰ সহাৰি খুব ভাল আৰু সুকে কোণে যতে নহওক আমি ঘূৰি আছো প্ৰচাৰ কৰি আছো আৰু আজি 5 বছৰ ধৰি ইয়াতে ইউপিএল দলৰ যিটো নেতৃত্বৰ যিটো চৰকাৰ চলি আছিলে এই চৰকাৰৰ যিমানখিনি মানে মডেল অফ পলিটিক্স আৰু যিমানখিনি কাম কাজ এইটো সবে ৰাইজে সন্তুষ্ট হৈছে লগতে নিৰাপত্তাও পাইছে আৰু ইয়াতে শান্তি এটা যদি স্থাপন হ'ল লগতে প্ৰগতি যেতিয়া হ'ল কাম কাজবিলাক হ'ল এইকাৰণে এতিয়া ৰাইজে দলে বলে এই ইউপিএল দলকে বা প্ৰমোদ বৰুৱাৰ নেতৃত্বত আকৌ এবাৰ দ্বিতীয়বাৰৰ কাৰণে মানে চৰকাৰ আনিব লাগে বুলি সবে দলে বলে আহি বলে ইউপিএল দলকে মানে তেখেত সবে ভোট দিবৰ কাৰণে সবে ওলাই আহিছে যোৱা 5 বছৰ ধৰি যিটো এমচিএলএ হিচাপে যিজন ব্যক্তি প্ৰেছ মোচাৰী তেখেতে যিটো কিবা ইয়াতে জিকি গৈছিলে এই সময়ত তাৰমানে এই জিকা অংকটো তাৰমানে কোভিড-19 হৈছিল আৰু আমি ইউপিএল হিচাপে দল নতুন আছিলে আৰু ইয়াত আমাৰ যিমানখিনি গ্ৰাছৰুট লেভেলত আমাৰ আন্তঃগাঁথনি যিটো আমাৰ ষ্ট্ৰাকচাৰ আছিলে এইবিলাক আমি সম্পূৰ্ণভাৱে কৰি ল'ব পৰা নাছিল কিন্তু আজি 5 বছৰ ধৰি আমি ইয়াত যিমানখিনি গ্ৰাছৰুট লেভেলৰ কাম কৰিব লাগে বা গ্ৰাছৰুট লেভেলৰ যিমানখিনি আমাৰ ইয়াতে মানুহবিলাক জনসাধাৰণবিলাক যিটো সমস্যা ৰেচন কাৰ্ডৰ সমস্যা আছিলে ইয়াত কি কয় আমাৰ পিএমআই ঘৰবিলাকৰ সমস্যা আছিলে এমজিএম ৰেগা দ্বাৰা যে মাটি বাৰী কিবাটো কি কয় চেণ্ড গ্ৰেভেল দিব লাগে ক'ৰবাত ৰাস্তা বনাব লাগে দং বনাব লাগে এইবিলাক সমস্যাবিলাক আমি চৰকাৰ অহাৰ পিছত সম্পূৰ্ণ মানে 5 বছৰ ধৰি আমি কাম কৰাৰ পিছত ৰাইজৰ মানে মনলৈ আমি গৈছো ৰাইজৰ লগত মিলি গৈছো সেইকাৰণে তেখেতে যিমানখিনি দমবালি মাৰি বোলে কথা নকওঁ কিয় ইয়াত মানে প্ৰেছ মোচাৰী হিচাপে যিমানখিনি 10 জন প্ৰেছ মোচাৰী আহিলেও ইয়াতে জিকি অহাৰ কোনো অংক নাই বিজেপি পাৰ্টি যেটো ইয়াত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা নাই এইকাৰণে আজি শিৱপুৰ প্ৰাইমাৰী কমিটিৰ পৰা যিমানখিনি প্ৰায় 9টা মানে বুথ কমিটি আছিলে এইবিলাক সব ভংগ কৰি পেলাই আমাৰ দলত যোগদান কৰিলে আৰু আগন্তুক নিৰ্বাচনত যেটো 40টা সমষ্টিৰ আমি 40টা মানে সিটতে আমি প্ৰাৰ্থীটো প্ৰক্ষেপ কৰিছে আৰু আজি তাৰিখত প্ৰায় 25ৰ পৰা 30টা আমি এতিয়া জিকাটো নিশ্চিত হৈ আছে আগতে বিজেপি আছিল এতিয়া ইউপিএল জয়েন হল আজি নতুনকে ইউপিএল ট্ৰেক্টৰ সবে আইছো তার মানে তাতে থাকে কি করে বিজেপি তো কোনো হাতি নাই না আমার যেটু দল যেটু যি পাস হলে আমার ভাল হব তারে থাকিব লাগবো আমার দেশৰ শান্তি লাগে গাঁৱৰ শান্তি লাগে আজি এই কাৰণে বিজেপি এৰি দিছো আমাৰ যেটু মানুহ হেৰি কৰিব শান্তি দিব দেশত এটো মানুহৰ কাৰণে আমি আহিলো এটো দলত নাই দিয়া নাই শান্তি দিব বুলি আশা কৰিছো 100%